আজিৰ প্ৰশ্নটো হ'ল হেগেলৰ বস্তুগত ভাৱবাদ কাক বোলে? হেগেলৰ মতে পৰম ধাৰণাই পৰম সত্তা। মানৱৰ সকলো সসীম ধাৰণা সৰ্বশেষত পৰম সত্তাত অন্তৰ্ভুক্ত হয়। পৰম সত্তাই সসীম ধাৰণাৰ মাজেৰে নিজৰ চৈতন্য প্ৰকাশ কৰে। এই জগতৰ পৰম সত্তাই হ'ল পৰম ধাৰণা। বস্তুগত ভাৱবাদৰ সম্পৰ্কত হেগেলে এইদৰে মত পোষণ কৰিছে যে পৰম ধাৰণা অথবা পৰম মন বা চিন্তাই জগতৰ অন্তৰ্নিহিত সত্তা। মানুহৰ দ্বাৰা বোধগম্য হোৱা সকলোৰে প্ৰধান শক্তিটোৱেই হ'ল পৰম ধাৰণা, এবছলুট আইডিয়া। পৰম ধাৰণা আৰু জাগতিক বস্তু আৰু জীৱসমূহৰ মাজত সম্পৰ্ক এৰাব নোৱাৰা। যিদৰে জীৱদেহৰ অংগসমূহ সমগ্ৰ দেহৰ লগত জড়িত, দেহক বাদ দি অংগসমূহৰ অস্তিত্ব নাথাকে, সেইদৰে পৰম ধাৰণা অবিহনে সসীম বস্তু আৰু জীৱবোৰৰ অস্তিত্বশীল হ'ব নোৱাৰে। এয়ে হেগেলৰ বস্তুগত ভাৱবাদৰ মূল বিষয়বস্তু।